Apa sebenarnya dendrobium orchid so? অৰ্কিডৰ বহুতো গুণ আছে ডেকোৰেশন হিচাপে মেডিচিনেল ভ্যালু আছে গন্ধ থকা অৰ্কিডবোৰ পাৰফিউম হিচাপে ব্যৱহাৰ হয় অৰ্কিড আমি খাইও আছো যেটো নেকি ভ্যানিলা খাও যে ফ্লেভাৰটো ভ্যানিলা কেক চকলেট আমি লতাজোপা ভ্যানিলা কেক চকলেট কি প্লেজাম হদা খায় নেকি আমি খাই আছো ইয়াত কেনেকৈ খায় ইয়াৰ মানে কি হয় সব ফাৰ্স্ট টাইম ফুল ফুলিব ফুল পাহৰ সময় মাত্ৰ 6-7 ঘণ্টাৰ কাৰণে ফুলে হেতু কাৰণে তাৰ পলিনেশনটো ডিফিকাল্ট হয় তো পলিনেশনৰ কাৰণে স্পেসিফিক ইনসেক্টৰ প্ৰয়োজন হয় তো যি সকলে খেতি কৰে হ্যান্ড পলিনেশন কৰিব লগা হয় হ্যান্ড পলিনেশন কৰাৰ পিছত সাকসেস হলেহে এনেকুৱা বিন হয় এই বিনটোকে প্ৰসেস কৰিব এই ফলটোক ব্যৱহাৰ কৰিব ফলটো তাৰ প্ৰসেসও লং হয় এইটো বিন গ্ৰীন কালাৰ যে এইটো বিনৰ নিচিনা বিনটো সেই তাক ব্যৱহাৰ তাৰ প্ৰসেসও লং হয় হেতু কাৰণে পৃথিৱীৰ সেকেন্ড কষ্টলি ফ্লেভাৰ হয় ভ্যানিলা তাৰ 1 কিলো বিনছৰ দাম আটাইতকৈ কমত 30 ৰ পৰা 40,000 টকা হয় আমি এটা মাৰ্কেটৰ পৰা যিবোৰ খাইছো সব কেমিকেলাইজ 30-40 টকাতে আমি খাই আছো অৰিজিনালটো দাম হয় তাৰ আপোনাৰ পলিনেশন ডিফিকাল্ট প্লাস প্ৰসেস লং হয় হেতু কাৰণে দাম হয় পৃথিৱীৰ সেকেন্ড কষ্টলি ফ্লেভাৰ ফাৰ্স্টটো হৈছে স্যাফ্ৰন কেশৰ মানে হি অৰ্কিড নহয় এটু কাৰি তাৰ মানে ফুলত ছটা পাহি নাথাকে ছটা পাহি নাথাকে বিলা সব মানে অৰ্কিড নহয় এটা ইয়াৰ মানে ছটা পাহি আছে তো 5+1 আছে হেতু কাৰণে ভ্যানিলা অৰ্কিড হৈছে তো এটা মেক্সিকো মাদাগাস্কাৰ ফালে ডাঙৰ ডাঙৰ খেতি হয় ভ্যানিলা আমাৰ অসমতো খেতি কৰিব লৈছে এফালে সব নাচনি অৰ্কিড ফুলিছে নাচি থকা নিচিনা ইয়েলো কালাৰ ইয়েলোটো সব এনু কালাৰ হাত দুখন মুখ আছে গাউন পিন্ধা নিচিনা লাগে বিক্ৰী কৰা নেকি আছে না